MMK long live! Long live, long live! DMMK long live! DMMK long live! Long live, long live! Missing run! Missing run! হয় আপোনালোকে সকলোৱে গম পায় অৰুণাচলী ৰাইজৰ লগত বুলি ক'ব লাগিব অকল বদতি মিংমাং গোগামুখত বুলিয়েই নহয় সম্পূৰ্ণ অসমত অৰুণাচল যি সীমা এই সীমা বিবাদ অব্যাহত আছে আমাৰ বিশ্বনাথ জিলাৰ বিহিমাৰী এই অঞ্চলবিলাকতো আছে আৰু বিভিন্ন ঠাইত আছে আজি অসম চৰকাৰ ভাৰত চৰকাৰে এই সীমাবিলাকৰ স্থায়ী এটা মীমাংসা আজিলৈকে কৰিব নোৱাৰাৰ কাৰণে আজি এনেধৰণৰ অপ্ৰীতিকৰ যি ঘটনা ঘটিছে য'ত অৰুণাচলী মানুহে মুকলিকৈ পশু পক্ষীক হত্যা কৰা বা গুলীয়াৰ দৰে এটা ঘটনা সংঘটিত হৈছে আপোনালোক সকলোৱে জ্ঞাত গতিকে ইয়াৰ আমি তীব্ৰ নিন্দা কৰিছোঁ বিৰোধিতা কৰিছোঁ আমি এখন গণতান্ত্ৰিক এখন ৰাষ্ট্ৰৰ ব্যক্তি হিচাপে সকলো মানুহৰ জীয়াই থকাৰ অধিকাৰ সকলোৰে সমান কিন্তু কাৰোবাৰ হাতত এই মাৰণাস্ত্ৰ থাকিলে বুলিয়েই তেওঁলোকক নিৰীহ মানুহক হত্যা কৰাৰ অনুজ্ঞাপত্ৰ তেওঁলোকক দিয়া হৈছে নেকি আমাৰ সেই প্ৰশ্ন অৰুণাচল চৰকাৰৰ ওপৰত পেমা খাণ্ডুৰ ওপৰত আমাৰ প্ৰশ্ন যে অৰুণাচলী মানুহখিনিক যদি তেওঁলোকে যদি নিয়ন্ত্ৰণ যদি নকৰে তেতিয়াহ'লে পথ অৱৰোধৰ বাদেও ইয়াতকৈ অতি ভয়াৱহ গণতান্ত্ৰিক গণ আন্দোলন গঢ়ি তোলা হ'ব যিহেতু আপোনালোকে জানে মিচিংসকল ভাৰতবৰ্ষৰ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ আজি অসমক ৰাজনৈতিকভাৱে সীমা নিৰ্ধাৰণ কৰি ৰাজ্য হিচাপে ঘোষণা কৰিছে যদিও মিচিংসকলেও অৰুণাচলত পূৰ্বতে বসবাস কৰা এটা জনগোষ্ঠী হয় আৰু এতিয়াও মিচিং জনগোষ্ঠী অৰুণাচলত বহু হাজাৰ হিচাপত তাতে বসবাস কৰে আৰু আমি কিছু অসমত আহিলোঁ ৰাজনৈতিকভাৱে আমাক সীমা মানে ভাগ কৰাৰ কাৰণে ৰাজ্য হিচাপে আমি বেলেগ হ'লোঁ সেইটো এটা কেন্দ্ৰীয় চৰকাৰৰ এটা আইন যিহেতু অৰুণাচলক তেওঁলোকে অনুজ্ঞাপত্ৰৰ জৰিয়তে প্ৰৱেশ কৰাৰ যি সাংবিধানিক অধিকাৰ দিছে এই ক্ষেত্ৰত আমাৰ বিশেষ ক'ব লগা নাই কিন্তু সেইবুলি আমাৰ অসমখনক তেওঁলোকে মুকলিভাৱে আহিব পাৰোঁ কাৰণেই যে অসমৰ মানুহক অত্যাচাৰ কৰিব অন্যায় কৰিব সেইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ নহয় আমি অজোৰে দাবী উত্থাপন কৰিছোঁ যে দোষীক কৰায়ত্ব কৰিব লাগে আৰু ইয়াক ফাষ্ট ট্ৰেক আদালতত ইয়াৰ বিচাৰ হ'ব লাগে আৰু দোষী শাস্তি পাব লাগিব সেইটো আমাৰ দাবী আৰু যিসকল ভিক্টিম যিসকলে আজি অত্যাচাৰৰ বলি হ'ল তেওঁলোকক সম্পূৰ্ণ চৰকাৰীভাৱে সাহাৰ্য দিব লাগিব তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব আৰু সীমা বিবাদ অতি সোনকালে নিষ্পত্তি কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ